ধুনীয়া গৰম পানী এগিলাছ খাই ল'লোঁ এতিয়া একাপ চাহেৰে আজিৰ দিনটো আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোক সকলোকে নমস্কাৰ জনাই ব্লগ ইনফিনিটৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি সম্পূৰ্ণ এটা ডেইলি ব্লগ আগবঢ়াম কাৰণ বহুত দিন মই ডেইলি ব্লগ আগবঢ়োৱা নাছোঁ ভাবিলোঁ আজি যিহেতু বন্ধ দেওবাৰ দিন আজি ভাবিছোঁ ডেইলি ব্লগ এটা আগবঢ়াম আপোনালোকে চাই যাব বুলি আশা কৰিছোঁ আৰু আজি আপোনালোকৰ বতৰটো দেখুৱাম দেই ডিব্ৰুগড় বতৰ পেনপেনীয়া বৰষুণ বতৰটো যে ইমান বেয়া কৰিছে নহয় আজিৰ পৰা 3 দিন 4 দিনমান আগৰ পৰা এনেকুৱাই বৰষুণ বতৰটো মাজতে এৰি দিয়ে আকৌ বৰষুণ কি যে বতৰ কৰিছে আৰু এনেকুৱা বতৰ হ'লে মানুহৰ গা চা এনেই বেয়া হ'ব মোৰ অকণমান কাহ হৈ আছে আইচক্ৰীম খোৱা নাই বাৰু কিন্তু নাজানো আৰু কাহটো ক'ৰ পৰা আহিলে ৰাতিপুৱা গাৰ্গলো কৰিলোঁ হালধি দিম আপোনালোকে যদি কাহ হয় হালধি যিটো মানে পিছা হালধি অকণমান ৰসটো যদি দি আপোনালোকে গাৰ্গল কৰিব পাৰে নহয় ভাল কিন্তু ভাল পাব চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো চাহ একাপ খাই লৈছোঁ চাওঁ দিনটো কিদৰে পাৰ কৰি এফালে যাবলগীয়া আছে ক'ত যাওঁ এতিয়াই কৈ নিদিওঁ ভাল লগা এটা জেগালৈ মানে খাবলৈ যাম ক'ত যাম সেয়া আপোনালোকক দেখুৱাম চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো ব'লক তেতিয়াহ'লে ভিডিঅ'টো এতিয়াৰ পৰাই ৰেডি হৈ গ'লোঁ আৰু এইফালে ভাইটি পূৰা মোবাইল চাই আছে বতৰ বেয়া যেতিয়া ৰিজাল্ট দিব তেতিয়াহে ওলাব আচল কাহানীটো মোবাইল চাই আছে এতিয়া ৰাতিপুৱা কৈছিলোঁ খাবলৈ যাম বুলি ক'ত খাব যাম আপোনালোকে নিশ্চয় টাইটেল আৰু থাম্বনেল চাই গম পাই আছে তথাপিও মই কৈছোঁ আৰু খাবলৈ যাম ক'ত যাম আজি যাম আমাৰ স্কুলৰ কলিগ বুলি আচলতে ক'লে মই কলিগ বুলি কৈ ভাল নাপাওঁ আমি গোটেইকেইজনী বাই ভনীৰ নিচিনা তাৰে এগৰাকী ঘৰলৈ যাম নাচিম বা ঘৰলৈ যাম আজি ঈদ খাবলৈ আজি হৈছে 15 মে ৰাতিপুৱা পৰা কোৱা নাই আজি তাৰিখটো ভাবিছে 15 মে দিনাখন ঈদ খাব যায় কাৰণ ঈদটোতো হৈ যোৱা বহুত দিন হ'ল কাৰণ 3 মেতে ঈদ হৈ গ'ল আচলতে ঈদতে মাতিছিলে কিন্তু আমাৰ সময়বোৰ মিলা নাছিলে দেওবাৰ দিনাখনে আমাৰ মিলে কিন্তু দেওবাৰ দিনাখন আগৰ গীতাত নিমিলিলে সেইটো কাৰণে আজি সময় চবেই মিলাই মিলি যাব ওলাইছে নাচিম বা কৰি কিন্তু তথাপিও প্ৰণায়ম বা আৰু মেঘালী বা যাব নোৱাৰে তাহাঁতৰ বিশেষ অসুবিধাৰ কাৰণে আমি কিজনী ওলাইছোঁ যদিও তাহাঁতি নাযায় কাৰণ সদায় এনেকৈ যাম কৈ আকৌ নাযাম বুলি কয় তাহাঁতিও আশা কৰি থাকে ন বেয়া লাগে এনেকৈ সেইটো কাৰণে আমি গোটেইকেইজনী ওলাইছোঁ যাবলৈ ঈদ খাবলৈ আৰু তাত গৈ আপোনালোকক দেখুৱাম যে কি কৰোঁ মানে সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিবও পাৰোঁ তথাপিও যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ মানুহৰ ঘৰত এনেকৈ গৈ পিনি ফোনটো লৈ এনেকৈ কৰি থাকিবলৈ সকলোৱে ভাল নাপাবও পাৰে তথাপিও যিমানখিনি পাৰোঁ যি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম চাই গৈ থাকিব আৰু আমি গোটেইকেইজনী একেলগে লগ হ'ম গৈ থাকিম এতিয়া প্ৰায় 12টামান বাজিবলৈ হ'ল ওলাওঁতে মেলোতে অকণমান দেৰি হৈ গ'ল চাই থাকিব আৰু বতৰটো কিন্তু এতিয়াও একে বৰষুণ দিয়ে আছে তাত গৈ পোৱালৈকে আপোনালোকক এটা ক্লিপ লগাই দিছোঁ আমাৰ স্কুলতো নাচিম বাই চেৱৈ কেক এইবোৰ আনিছিলে ঈদৰ পিছদিনাখন আৰু আমাৰ স্কুলৰে ষ্টুডেণ্ট এগৰাকী পেৰেণ্টছে আমাক খুব ধুনীয়াকৈ সজাই মেলি খুব মিঠাই থালি আনিছিলে অকণমান ক্লিপ ৰাখি থৈছিলে চাই লওঁখিনি আমি নাচিম বাঘৰ ঈদ খাব আহিলোঁ পিছত এয়া এইফালে মুনমুন বা গিৰিশিখা গৰিমা বা আৰু এইফালে জিমনি আৰু এইফালে পোৱালি দিশিকা আপোনাক মই দেখুৱাম দেই কি দিছে এগালমান বস্তু দিছে কি দেখুৱাম কি খাই আছোঁ সেয়া দেখুৱাম হৈছে কৈ দিয়া মুখন ভৰ্তি হৈছে কেনেকুৱা লাগিছে খাই আজি হৈছে নেক্সট ডে কালি নাচিম বা ঘৰৰ পৰা আহি কোনো ধৰণৰ ভিডিঅ' নবনালোঁ গা মূৰ ধুলোঁ ভাতো খালোঁ এতিয়া প্ৰায় 3:30মান বাজিলে আৰু আগবেলাটো মই একো ভিডিঅ' নকৰিলোঁ কিনো দেখুৱাই থাকিম একেখিনিকে শাক খোৱা ভাত খোৱা আপোনালোকে চাই একদম আমনি পাই যাব
আৰু এনেকৈ মোৰ ভাল নালাগে একেখিনিকে দেখুৱাই থাকিবলৈ ভাত চাত খোৱা মেলা আৰু মই বিচাৰোঁ যে মোৰ চেনেলটো চাই আপোনালোকে কিবা নহয় কিবা এটা মানে ভাল পাই যাওক কিবা নহয় কিবা এটা শিকি যাওক আৰু ময়ো তেনেকুৱা চেনেলবিলাক ফ'ল' কৰি নিজেও ভাল পাওঁ তেনেকুৱাবিলাককে মই ফ'ল' কৰি ৰাখোঁ য'ৰ পৰা মই কিবা নহয় কিবা শিকি যাব পাৰোঁ আৰু কালি নাচিমবাক বহুত ভাল লাগিলে আণ্টিহঁত খুব মৰমীয়াল কিন্তু নাচিমবাক ভিডিঅ'ত উলিয়াব নোৱাৰিলোঁ কাৰণ নাচিমে বৰ লাজ কৰিলে বেয়া লাগে ন যে জোৰ জবস্তি কাৰোবাক উলিয়াবলৈ কিন্তু খুব ধুনীয়াকৈ মানে আদৰ সাদৰ আমাক কৰিলে মানে খুব ভাল লাগিলে তাহাঁতৰ ঘৰলৈ গৈ কিন্তু ভালকৈ ভিডিঅ' কৰা নহ'ল কাৰণ আমি ইমানেই কথা পাতিলোঁ আৰু কিনে একেখিনিকে দেখুৱাই থাকিম কথা পতাখিনি তো নেদেখুৱালোঁ আৰু এতিয়া ভাবিছোঁ যিহেতু মোৰ কাহ হৈ আছে বুলি আপোনালোকক কৈছিলোঁ কালিতো মই কৈছিলোঁ ভিডিঅ'ত যে মই হালধি ৰসেৰে গাৰ্গল কৰিছোঁ উপশম পাইছোঁ কিন্তু তাতকৈ আৰু ভাল ৰিজাল্ট পাবলৈ মামীয়ে অকণমান আগতে ফোন কৰিছিলে যে তাহাঁতে নিমপাত আৰু হালধি মিক্স কৰি গাৰ্গল কৰিছে বহুত ভাল পাইছে বহুখিনি ভাল পাইছে কাহটো আৰু কাহটো মানে কফ ওলাইছে শুকান কাহটো যদি আপোনালোকে শুকান কাহ হ'লে তেনেকৈ গাৰ্গল কৰিলে কফো ওলাই যায় মানে ভাল হয় আৰু মই ভাবিছোঁ সেইটো ময়ো ট্ৰাই কৰি চাওঁ আৰু আপোনালোকৰ লগতো সেয়া শ্বেয়াৰ কৰি যিহেতু ভাল হৈছে বুলি কৈছে নিশ্চয় ভাল ৰিজাল্ট ময়ো পাম ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানখিনিতে শেষ কৰিছোঁ আৰু আপোনালোকক মই কিদৰেনো গাৰ্গল কৰিবলৈ সেয়া বনাই লৈছোঁ বন ঔষধিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ আপোনালোকেও তেনেকৈ কৰি চাব পাৰিব যদি আপোনালোকৰ কাহ হয় ডক্টৰ দৰৱ খোৱাৰ আগতে সেয়া গাৰ্গল তেনেকৈ কৰি চাব পাৰিব আজিলৈ ভিডিঅ'টো ইমানখিনিতে এৰিছোঁ বা বাই টেক কেয়াৰ আৰু পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ এতিয়া ডাইৰেক্ট আপোনালোকৰ পাকঘৰলৈ লৈ যাওঁ পাকঘৰত মই বস্তুটো দেখুৱাম কেনেকৈ বনাইছোঁ আৰু আপোনালোকক আশা কৰিছোঁ আপোনালোকেও নিশ্চয় ব্যৱহাৰ কৰি উপশম পাব বাই এইফালে মই আধা গিলাচমান পানী লৈ লৈছোঁ চচপেন এটাত আৰু কেইখিলামান নিমপাত আৰু আধা চামুচমান হালধি দি এতিয়া মই ভালদৰে উতলিবলৈ দিম মানে আপোনালোকে যিমান পাৰে সিমান ডাঠ কৰি ল'ব আৰু এইখিনি আপোনালোকে দুদিনমানলৈকে ৰাখি থৈ গৰম পানীৰ লগত ইয়াক মিক্স কৰি গাৰ্গল কৰিব পাৰিব ইয়াত দেখিছে উতল আহিছে ভালদৰে উতলিব দিম উতলাৰ পিছতে মই ইয়াৰে অকণমান ল'ম গৰম পানীত মিক্স কৰি ল'ম আৰু তাৰপিছতে মই গাৰ্গল কৰিম